নমস্কাৰ, মই মল্লিকা। অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। এয়া ৰাতিপুৱা 6 বাজিছে আৰু দেখিছেনে 6 বজাতে ৰ'দ দিছে আৰু এয়া মই শস্যত পানী দি আছোঁ। আৰু আজি মোৰ কাৰণে এটা স্পেচিয়েল দিন হয়, আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম। আৰু এয়া মই কাটিবলৈ লৈছোঁ নাৰিকল। ল'ৰা মানুহ আছে যদিও ময়ে কাটিছোঁ, কাৰণ নাৰিকল কটা অভ্যাস মোৰ ভাল হৈ আছে। আৰু এতিয়া কথাটো হ'ল কি, আজি মোৰ কাৰণে এটা স্পেচিয়েল দিন হয়, তো আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম। আৰু ই চাইডে মই কাটি আছোঁ নাৰিকল আৰু আমাৰ ইফালে ভণ্টিয়ে বনাই আছে। ৰাতিপুৱা 8টা বাজিছে আৰু 8টা বজাত ভণ্টি কি কৰিছে, এয়া পুৰি বনাইছে আৰু চাহ বনাইছে। আৰু ইফালে মায়ে বেছি আছে মাছ। আমাৰ ঘৰৰ পুখুৰী আছে, মানে খাল আছে, পুখুৰীও আছে, কিন্তু খালৰ পৰা দেউতাই মাছ মাৰি আনিছে আৰু সেই মাছকেইটা মায়ে বাচি আছে। আৰু এয়া আমাৰ ঘৰটো, আৰু ঘৰটো মিস্ত্ৰী আহিছে, বনাই আছে। আৰু এয়া মই কাটিবলৈ লৈছোঁ নাৰিকল। আৰু কাম কৰাৰ পিছত এইখিনি কৰিয়ে এবাৰ মই ৰাস্তাৰ পিনে ওলাই আহিলোঁ। এয়া মই আমাৰ নাঙলাৰ মুখত। আৰু মোৰনো আজি কি স্পেচিয়েল দিন আছে আপোনালোকৰ বাৰু জানিবলৈ মন যোৱা নাইনে? বাৰু কৈ আছোঁ। পোনপ্ৰথমে মই কাটিবলৈ গ'লোঁ কলপাত, আমাৰ বাৰীতে আছে। সিহঁতৰ লগত এনেই এবাৰ ওলাই আহিলোঁ। আৰু যিদিকে আমি ওলাই আহিছোঁ, এইখন হৈছে আমাৰ গাঁওখন। দুয়োফালে খেতি পথাৰ আছে আৰু ৰাস্তাটোৰ ওচৰতে আমাৰ ঘৰ। আৰু মোৰ স্পেচিয়েল দিনটো হৈছে, আজি হৈছে মোৰ জন্মদিন। পোনপ্ৰথমে মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ, কাৰণ কিয় মা দেউতাৰ কাৰণে মই এইখন পৃথিৱী দেখা পাইছোঁ। আৰু আজি যিদিকে মোৰ জন্মদিন মানে বাৰ্থডে হয়, তো এয়া মোৰ বাৰ্থডে কেক।